হাগ্ৰামা উল্টাই জিৰ' হ'বলৈ গৈ আছে, কিন্তু আমি জিৰ' হ'ব নিদিওঁ। এটা দুটা লোক আমি তেখেতক মানে শুভেচ্ছা জনাইছোঁ। আমাৰ বিটিআৰ অঞ্চলৰ শান্তি কণী আনিলে হাগ্ৰামাইতো আনা প্ৰমোদ বড়ো ডাঙৰীয়াই আনিছে। আমি সকলো লগ লাগি আনিছোঁ। হাগ্ৰামাততো কি গুৰুত্ব আছে? BTC বাকী ৰাইজে কি বিচাৰিছে হাগ্ৰামা এতিয়া গম নাপায়। সি একেবাৰে ৰাস্তা নোপোৱা এটা মানে কি কয় এইটো বৰত এটা ভোটা আছে যে আন্দাই নাই। এতিয়া মানে হাগ্ৰামা মহিলাৰে কোনফালেদি যাব সেইটো তত নোপোৱা হৈছে। হাগ্ৰামাততো কি গুৰুত্ব আছে? কোনোবা ৰাজনীতি জিৰ' হয়। আজিৰ তাৰিখত UPPL চৰকাৰত আছে, ৰুলিং পাৰ্টি হয়। ৰুলিং পাৰ্টি কেনেকৈ জিৰ' হ'ব ইয়াত? আমিতো কৈ আছো ইয়াত যে আমাৰ বিটিআৰ অঞ্চলৰ শান্তি কণী আনিলে হাগ্ৰামাইতো আনা প্ৰমোদ বড়ো ডাঙৰীয়াই আনিছে। আমি সকলো লগ লাগি আনিছোঁ। ৰাইজে শান্তি বিচাৰিছে। BTC বাকী ৰাইজে কি বিচাৰিছে হাগ্ৰামা এতিয়া গম নাপায়। সি একেবাৰে ৰাস্তা নোপোৱা এটা মানে কি কয় এইটো বৰত এটা ভোটা আছে যে আন্দাই নাই। এতিয়া মানে হাগ্ৰামা মহিলাৰে কোনফালেদি যাব সেইটো তত নোপোৱা হৈছে। গতিকে বহুত কথা তেখেতৰ ভুল হৈ গ'ল। তেখেতৰ নেতৃত্বৰ লগত কাৰ আছে, কোন আছে? হাগ্ৰামা মহিলাৰ লগত পাম্পা আছিলে, চন্দন আছিলে, হেমেন আছিলে MLA, হিতেশ বসুমতাৰী MLA আছিল। আজি আমাৰ শালবাৰীৰ যিজন আমাৰ MCLA আছে জয়মচাৰী, তেখেতেও হাগ্ৰামাৰ লগত মূল মান ব্যক্তি আছে। চব তেওঁলোকৰ নেতা কৰ্মীবিলাকো আমাৰ দলত আহিব। কেনেকে জিকিব? হাগ্ৰামা এতিয়া অকলশৰীয়া হয়, আৰু সেই অকলশৰীয়াৰ কাৰণে অকলশৰীয়া হয় যেতিয়া হয় তেতিয়া কি চিন্তা সেইটো চবেই গম পায়। গতিকে সি আবুল তাবুল বকিছে, তাত ক'ব লগা একো নাই। হাগ্ৰামা উল্টাই জিৰ' হ'বলৈ গৈ আছে, কিন্তু আমি জিৰ' হ'ব নিদিওঁ। এটা দুটা লোক আমি তেখেতক মানে শুভেচ্ছা জনাইছোঁ। আমি জিৰ' হ'ব বুলি আমি কেতিয়াও নকওঁ। কাৰণ তেখেতে এজন কি কয় 15 বছৰ শাসনত আছে, বড়ো আন্দোলন নেতৃত্ব দি আছে, এটা ডাঙৰ এটা সশস্ত্ৰ সংগঠনৰ নেতৃত্ব দি আছে। তেখেতকো আমি সন্মান জনাওঁ। গতিকে তেখেতে জিৰ' হ'ব, তেখেতে একেবাৰে বেয়া আমি কেতিয়াও নকওঁ।